সময়ৰ সোঁতত লগ পোৱা কিছুমান মানুহ আপোনালোক সদায় বিশেষ হৈ থাকিব। নতুন ঠিকনাত লগ পোৱাৰ আশা থাকিল। ভালে থাকক সদায়। নমস্কাৰ সকলোকে, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই কলেজ ড্ৰেছত ভিডিঅ'টো বনাইছোঁ, কাৰণ কলেজৰ পৰা আৰম্ভ কৰিছোঁ। আজি আছে আমাৰ চিনিয়ৰখিনি ফেয়াৰৱেল, ত' আপোনালোকক দেখাই দিম চিনিয়ৰখিনিৰ কাৰণে আমি কি কৰিছোঁ, মানে কি কৰিছোঁ মানে কি আৰু কেতিয়াবা আহিলে কিন্তু ঘূৰি ফুৰিছে। এইবোৰ চবকে কামত লগাই দিয়া হৈছে। তই নিজেই বেলো পাইছনে? এইজনী নাচিব বোলে দেই, চিনিয়ৰ ষ্টাইল লোৱা। তোমালোকে এনেও ভিডিঅ'টো চাবাই। চেহাত দেখাই দে। কাৰোবাৰ ক্ৰাছো হয় চাগে দেই আমাৰ চিনিয়ৰখিনিৰ ভিতৰত। চেলফি পইণ্ট আমাৰ মেমসকল। তইতো ওলাই গাইছে এইবোৰ চাওক, দেৰিকে আহি বহি আছে দেই, কাম চাম কৰা নাই। হেৰি ফেশ্বন শ্ব' দেখাইছে। চিক্ৰেটৰী বোলে মুখতে নুবুজিছে। ছেক্ৰেটাৰী চাওক না নামফুলটো দেখাই দে। সলালি নামটো দেখাই দে। ওলাব লাগে বোলে লিখক। साथ होता था या संग होती निगाहें। सिनियर्स মোৰ ব্লগত চবে ওলাব লাগিব। खुशियों के थे पल याद थी मुश्किलों की राहें। এজনৰ 50 টকীয়া মানুহ। यारों का साथ ৰাহুল দা তেহেঁত দেখাব লাগে। তোমালোক ওলাব লাগিব ন। এই ভালকে নাওলো আৰু ৰ'বা। খেদাই দিম কান্দিছা নিৰ্ভি তোমাৰ বিদায়। তুমি স্পেচিয়েল পালা, দেখাই দিয়া আকৌ তোমাৰ হেৰিটো। তোমাৰ এইটো দেখাই দিয়া। কি পালা? চবে চোৱাটো জৰুৰী। তোমাক হেৰিটো দেখাই দিয়া, বেজটো দেখাই দিয়া। চিনিয়ৰক আৰু এইবোৰ ৰেডি। কান্দিলে খুচাৰিছা দেই মোক কিবা দিবলৈ, কিন্তু বিচাৰিয়ে পোৱা নাই। নাহিলে মোক গিফ্ট। থেংক ইউ। ধুনীয়া গিফ্ট দিছে, খুলি দেখাম দেই পাছত। তলদলি বাহঁতৰ লগত কথা পাতি থাকোঁতে আদৰণি জনোৱা ভিডিঅ' কৰিবই নোৱাৰিলোঁ। ভিতৰত কামবোৰ কৰি থাকোঁতে মিটিঙত বহুতখিনি সময় থাকিবই নোৱাৰিলোঁ, আৰু এইখিনি সময়ত পাইছোঁহি ভণ্টি এজনীয়ে নাচিছে চিনিয়ৰ্ছখিনিৰ কাৰণে। ইয়াৰ পাছতে ভাষণৰ পৰ্ব আহিল, কিন্তু কি জানেনে, সিহঁতি মোক জোৰ জবজ ভাষণ দিবলৈ পঠিয়াই দিলে। মই নাযাওঁ বুলি কৈছিলোঁ, কাৰণ মই জানো যে মই গৈ কান্দিম বুলি, কিন্তু আৰম্ভণিৰ পৰাই মই কান্দি বেহুচ। তাৰ পাছতেই চিনিয়ৰ্ছখিনিৰ কাৰণে লগৰটোৱে এটি গান গালে, শুনকচোন।
তাৰ পাছতেই এখনকৈ প্ৰমাণপত্ৰ প্ৰদান কৰা হ'ল আৰু ভিডিঅ'টো কেনেকুৱা হৈছে নাজানো তোমালোকৰ স্মৃতিবোৰ সজীৱ কৰি ৰাখিবৰ কাৰণেই এনেকৈ ভিডিঅ'টো কৰিলোঁ গ্লাছখন দেখাই দিয়া এইখন দেখাই দিয়া হেভি গ্লাছ বনাই লৈছে একদম খুলি দে ফটোশ্বুট তুমি ওলাই আছে ইমান কি ওলাব লাগে কন্দাই নাই তুমি কন্দা নাই তুমি ফটো মাৰ লাগিছা চব আজি যাবাগে নহয় কিবা এটা কোৱা এইবোৰ কন্দা নাই যাবগে ফূৰ্তি লাগিছে ডিপাৰ্টমেণ্ট এৰি যাব চবে ফূৰ্তি লাগিছে ফটো মাৰিছে হেৰি মোক বেগ ওলমাইছে হ'বা খানাটো তোমালোকে সকলোৱে কৈছা ভাল হৈছে বুলি আৰু খানাটোৰ এৰেঞ্জমেণ্ট কৰিছিলে ৰিচাৰ্চ খাবলৈ এইটোৱে মনত ৰাখিছিলে কৈ দিয়া কিবা এটা তুমি খোৱাই নাই কাৰিকৰ মই বনাইছো তুমি খোৱাই নাই খাব লৈছা পাই দিয়াই নাই নিদো কৈছে তোমাক কৈ দিয়া কিবা ৰান্ধনি নহয় দেই আৰু আমি চিনিয়ৰ্ছখিনিৰ কাৰণে এটা ছং ৰেডি কৰিছিলোঁ শুনকচোন কি কৈছ কেনেকা লাগছে যিহেতু আজি চিনিয়ৰ্ছখিনিৰ ফেয়াৰৱেল তো তেওঁলোকৰ মনোৰঞ্জনৰ কাৰণে আজি এটা গেম খেলোৱা হৈছে আৰু কোনে কোনে কি কৰিলে চাওকচোন নাযাওঁকৈ তেওঁৱে যাবলগীয়া হ'ল ফাৰ্ষ্ট জাহান দা আৰু মই তেওঁক গছ দাদা বুলি মাতোঁ নামটো ভাইৰেল কৰি দিলোঁ বেয়া নাপাব দেই ছাৰৰ বিষয়ে কম ক'লে ছাৰৰ মিমিক্ৰি কৰিব শেষ
Farewell, can I serve it? জুনিয়ৰ ক্লাছ দিয়া দেৰি হৈছে নাই অহা হ'ব কাৰোবাক দি দিয়া জুনিয়ৰ ক্লাছ নামটো কৈ দিয়া এতিয়া বায়ে কৈছে জুনিয়ৰ ক্লাছজন অহাই নাই কৈছে ল'ৰাখিনি ক'ত গ'ল এই গুলপীয়াটো ল'ব লাগিছিলে আমাৰ ডাৰ কি ক'লে বহি বহি
কিবা এটা কি লিখিছা বাবা মই ক'ত লিখিম নাই লিখিম দেই মই হেৰি কৰিম बाय बाय गाइस फिर मिलेंगे see you again bye 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 তো গাইজ এতিয়া ফেয়াৰৱেল শেষ হ'ল ফেয়াৰৱেল হৈ আমি লগৰজনী ঘৰলৈ আহিলোঁ আৰু এতিয়া আমি কাঁহী বাতি ধুব লাগে কিন্তু মোক হমুৱাই দিছে লগত কাঁহী বাতি ধুব লাগে আপোনালোকক দেখাইছোঁ দেই কি কি ধুব আছে এতিয়া আমি কাঁহী বাতি ধুব লৈছোঁ আমি বস্তুটো পেলাইছোঁ বস্তুটো ইয়াৰ গাত ঢালি দে এইখিনি মেইন আমাৰ এনেকুৱা অৱস্থা গৈছে চব খাই এইবিলাক হৈ গৈছে মানে কাৰিকৰ জীৱনে খালে নাই ভাঙি দিব নিবা ভাতখিনি কি হ'ল তেন্তে আমি কাঁহী বাতিকেইটা ধুই লওঁ এতিয়ালৈ বাই বাই নেক্সট এটা ভিডিঅ' লগ পাম বাই বাই